বিধায়ক বা মন্ত্ৰী আপুনি বহুত দেখিছে। আজি আমি আপোনালোকক মাটিৰ লগত সংপৃক্ত হৈ থকা এজন বিধায়কক দেখুৱাব বিচাৰিছো। যিজন বিধায়ক দিনৰ দিনটো ৰাইজৰ লগত ব্যস্ত থকা পাছতো কিয় ইমান সতেজ হৈ আছে? মই বজাৰৰ পৰা আমি কবি কেতিয়াও কিনি নাখাওঁ, তো সেইকাৰণে ঘৰত ফুলকবিয়ে হওক, বন্ধাকবিয়ে হওক বা আমাৰ যিখিনি থলুৱা আমাৰ শাক পাচলি আছে সেইখিনি আমি ঘৰতে কৰিবৰ কাৰণে চেষ্টা কৰোঁ। তাৰ ৰহস্য আজি আমি আপোনালোকৰ আগত ভেদ কৰিম। নিজৰ পাকঘৰত প্ৰয়োজনীয় প্ৰায় সকলো খাদ্য সামগ্ৰীয়ে নিজৰ বাৰীতে যোগাৰ কৰিবলৈ খেতি কৰি ভাল পোৱা এজন বিধায়ক। বজাৰৰ পৰা মোক লাই শাক কিনা নেদেখিব, কেতিয়াও লাই শাক মই বজাৰৰ পৰা কিনি পোৱা নাই, ধনিয়া বজাৰৰ পৰা কিনি পোৱা নাই, বা তেনেকৈ আমাৰ যিবিলাক থলুৱা শাক পাচলি যিবিলাক আছে সেইখিনি প্ৰায় বজাৰৰ পৰা আমি কিনি নাখাওঁ। তেওঁ আন কোনো নহয়, লাহোৱাল সমষ্টিৰ বৰ্তমানৰ বিধায়ক বিনোদ হাজৰিকা। যি সময়ত বিধায়ক মন্ত্ৰীসকলৰ বিলাসী জীৱনে নেতিবাচক চৰ্চা লাভ কৰে সচেতন লোকৰ মাজত, সেই সময়তে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাৰ ব্যতিক্ৰমী কৰ্ম আদৰ্শই সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে বিধায়কগৰাকীৰ চাবুৱাস্থিত বাসগৃহত প্ৰায় সকলো শাক পাচলিয়ে উপলব্ধ। তদুপৰি বিভিন্ন ফল মূল আৰু হাঁহ কুকুৰা, মাছ, কণী বহু বছৰ জুৰি তেওঁ বজাৰৰ পৰা কিনিব লগা হোৱা নাই। ফুলকবি, বন্ধাকবি, লাই শাক, হাঁহ কুকুৰাৰ কণী, ধনিয়া, ঔটেঙা, পনিয়ল, মধুৰি, আম, লিচু আদি বহু বছৰ জুৰি ক্ৰয় কৰিব লগা হোৱা নাই বিধায়কগৰাকী। এটি চৰকাৰী চাকৰিৰ আশাত কৰ্মবিমুখ নিবনুৱাৰ বাবে এই বিধায়কগৰাকীৰ এনে কৰ্মমুখিতা নিশ্চয় আদৰ্শনীয় হৈ পৰিছে। 2019 চনত যেতিয়া কা আন্দোলনৰ সময়ত আমাৰ ঘৰখন জুইত জা গৈছিল, পৰৱৰ্তী সময়ত আমি প্ৰায় 100 ফুট বেক কৰি আমি ঘৰটো যি RCC ঘৰ আছিলে, পৰৱৰ্তী সময়ত আমি ইয়াক আছাম টাইপৰ থাকিব পৰাকৈ প্ৰায় 3টা ঘৰ, যিহেতু আমাৰ মোৰ ভাতৃৰ এটা গৃহ আৰু আমাৰ দাদা বৌহঁতৰ এটা গৃহ, লগতে মোৰ নিজৰ ঘৰখন আমি ইয়াতে নিৰ্মাণ কৰিলোঁ। তেতিয়া আমি ইয়াৰ আগতো আমি কৰিছিলোঁ, কিন্তু এই ঘৰখন লোৱাৰ পিছত আমি ফল মূলেই হওক বা আমি যিবিলাক এতিয়া পনিয়ল মই সংৰক্ষণ কৰিছোঁ, ঔটেঙা পুলি সংৰক্ষণ কৰিছোঁ, লগতে হাঁহ কুকুৰাটো আচলতে এনেকুৱা হয়, মোৰ এতিয়া ঘৰৰ হাঁহ বা কুকুৰা খাব ইচ্ছা নাযায়, কাৰণ সিহঁতক বহুত মৰমত আমি ৰাখোঁ। ইতিমধ্যে কুকুৰাই যথেষ্ট আমাৰ ডেইলি 15টাকৈ 20টাকৈ আমাৰ কণী দিছে। আজি মই প্ৰায় 4.5 বছৰ হ'ল কণী মই কিনি খাই নাই পোৱা। দ্বিতীয় কথা হ'ল, বজাৰৰ পৰা মোক লাই শাক কিনা নেদেখিব, কেতিয়াও লাই শাক মই বজাৰৰ পৰা কিনি পোৱা নাই, ধনিয়া বজাৰৰ পৰা কিনি পোৱা নাই, বা তেনেকৈ আমাৰ যিবিলাক থলুৱা শাক পাচলি যিবিলাক আছে সেইখিনি প্ৰায় বজাৰৰ পৰা আমি কিনি নাখাওঁ, কাৰণ আজিকালি বজাৰত কি হয়, ফাৰ্টিলাইজাৰ দিয়ে, তাত একো আপত্তি নাই, কিন্তু ইয়াৰ ওপৰতো কেমিকেল, যিটো কেমিকেলে পোক পতংগ লগতে বিভিন্ন সময়ত ইয়াক গ্ৰথটো দিবৰ কাৰণে প্ৰায় কেমিকেল স্প্ৰে কৰা হয়। আৰু সেইকাৰণেই মই বজাৰৰ পৰা আমি কবি কেতিয়াও কিনি নাখাওঁ, তো সেইকাৰণে ঘৰত ফুলকবিয়ে হওক, বন্ধাকবিয়ে হওক বা আমাৰ যিখিনি থলুৱা আমাৰ শাক পাচলি আছে সেইখিনি আমি ঘৰতে কৰিবৰ কাৰণে চেষ্টা কৰোঁ। বহুতে গাঁওবিলাকত কয়, আমাৰ গাঁৱত যে প্ৰায় আমাৰ 100মান বান্দৰ আহে, কিন্তু বহুতে বান্দৰৰ অজুহাত দেখাই পেলাই মানে এই থলুৱা যিবিলাক আমাৰ শাক পাচলি ঘৰত নকৰে, যে বান্দৰে অনিষ্ট কৰে। হয়, বান্দৰ আহে, বান্দৰক প্ৰটেকশ্যন দিবও লাগিব, কাৰণ এতিয়া মই কবি কৰিছোঁ, আপোনালোকে দেখিছে তাত মই ওপৰত এখন হেন্দালি দি দিছোঁ, লগতে মই ছাইডটো বেৰা দি পেলাই ওপৰত হেন্দালি দি পেলাই কৰিছোঁ, যাতে বান্দৰো ক্ষতি নহয়। আৰু প্ৰায় লাই শাক হওক বা মূলা হওক বা এনেকুৱা ধনিয়া হওক, বান্দৰে সেইবিলাক ক্ষতি নকৰে।
সেইকাৰণে বান্দৰক যিখিনি খাব পাৰে, এতিয়া কল ধেৰ ৰুইছোঁ, কলখিনি আমাৰ গছতে বান্দৰে খায়, আমি বেয়া নাপাওঁ, কাৰণ তাহাঁতৰো ভোক লাগে, মানে সেইকাৰণে আমি কিছুমান কল চলবিলাক আমি বান্দৰক খাব দিওঁ। এতিয়া হাঁহ আছে, প্ৰায় মোৰ 40টাৰ ওপৰত হাঁহ আছে, 60টাৰ ওপৰত কুকুৰা আছে। তো সেই কুকুৰাখিনিয়ে হওক, হাঁহখিনিয়ে হওক, ৰাতিপুৱা শুই উঠাৰ পিছত যেতিয়া আমি বাৰীলৈ যাওঁ বা গোটেই ঘৰখন ঘূৰি ফুৰোঁ, তেতিয়া মনটো ভাল লাগে। আৰু সেইকাৰণে আচলতে এইখিনি কৰি থকা হৈছে। বিশেষ কোনো তেনেকুৱা হেৰি কাৰণে চখ এটা থাকে মানুহৰ, আৰু সেই চখটো মোৰ আছিলে আগৰ পৰা। আৰু দেউতাই এটা কথা সৰুতে কৈছিলে যে কিছুমানে বজাৰৰ পৰা লাইশাক এমুঠি কেৰিয়াত বান্ধি অনা দেখা পায়, দেউতাই কয় কেতিয়াও লাইশাক বজাৰৰ পৰা কিনি খাব নালাগে। আমাৰ দুখন হাত দিছে আমাক, আমি ঘৰত আমাৰ মাটি আছে, যেতিয়া মাটি যথেষ্ট আছে, তো আমি কৰিলে ৰুই দিলে বস্তুটো হৈ যায়। তো সেইকাৰণে আমি এইখিনি কৰোঁ। এতিয়া কমলা নতুনকৈ ৰুইছোঁ, কমলা প্ৰায় এবাৰ 200 মান লাগিছিলে এজোপাতে। তো এনেকৈ যদি আমি কৰি ল'ব পাৰোঁ, তেতিয়া মই ভাবোঁ যে ঘৰত প্ৰতিটো সামগ্ৰী আমাৰ থাকিব। গোল নেমুৰ পৰা লৈ, তেজপাতৰ পৰা লৈ, কৰ্দৈৰ পৰা লৈ, কাজি নেমুৰ পৰা লৈ, গোটেইখিনি বস্তু আমি সংৰক্ষণ কৰিছোঁ আৰু ঘৰত খাব পৰাকৈ প্ৰতিবিধ সামগ্ৰী আমাৰ ঘৰত আছে। তো সেইটো কাৰণে মোৰ মনটো ভাল লাগে, ৰাতিপুৱা শুই উঠাৰ পিছত গোটেই বাৰী চাৰী ঘূৰি পেলাই, আৰু কেনেকৈ কি কৰিবা, এজন কাম কৰা মানুহ থৈছোঁ অৱশ্যে, মই অকলেতো কৰাটো সম্ভৱ নহয়, খালি মই দেখাই দিওঁ। এনেই মই আৰু কোৰ মাৰিবতো নাযাওঁ, সেইটো মিছা কথা কৈ লাভ নাই, কিন্তু মই সদায় দেখাই দিওঁ যে এইটো এনেকৈ মাটি খুচৰিব লাগিব, ইয়াত গোবৰ ভৰাব লাগিব, কবি পুলিটো ৰুলে নহ'ব, দুবাৰকৈ তাত খুচৰিব লাগিব, তাৰপিছত আকৌ তাত গোবৰ দিব লাগিব, তাৰপিছত আকৌ মাটি দিব, এনেকৈ 3বাৰ হেৰি কৰিবলগীয়া হয়। এতিয়া আলু দিছোঁ, পিঁয়াজ পাত, পিঁয়াজ দিছোঁ, এই ধৰণে আমি প্ৰায়খিনি আমি কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু মই সকলো তেনেকুৱা আমাৰ বান্দৰৰ অজুহাত দেখাই পেলাই, যিখিনি কয় মানুহে যে বান্দৰে কৰিব নিদিয়ে কৃষি, হয়, তাৰ কাৰণে অকণমান আমি প্ৰটেকশ্যন দি যদি কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ যে প্ৰতিটো আমি থলুৱা শাক পাচলি আমি ঘৰতে উৎপাদন কৰি আমি খাব পৰাকৈ আমাৰ নিজৰ ঘৰ কিচেন গাৰ্ডেন যিখন থাকে, সেই কিচেন গাৰ্ডেনখন আমি কৰিব পাৰোঁ। ইয়াৰ লগতে আপোনালোকে দেখিছে ইয়াত গোটেই আমি সেউজীয়া বাতাবৰণ এটা ৰাখিছোঁ ঘৰৰ আগত, কাৰণ ৰাতিপুৱা শুই উঠাৰ পিছতে আম গছ এজোপা দেখা পাওঁ, মধুৰি গছজোপা দেখা পাওঁ, লগতে আমি লিচু গছজোপা দেখা পাওঁ, নিম গছ দেখা পাওঁ, চিকু গছ দেখা পাওঁ। এই ধৰণে প্ৰায়খিনি কৰি লোৱা হৈছে আৰু ভাল লাগে ৰাতিপুৱা শুই উঠি, সেইকাৰণেই আচলতে কৰি আছোঁ। আৰু এইটো যিমান পাৰোঁ মই কৰি যাম, কাৰণ এইটো আমাৰ দেউতাহঁতে কৰা আগতে, সেইকাৰণে মোৰ এটা চখ আছে, চখৰ কাৰণে এইটো আমি কৰি আছোঁ আৰু কৰি যাম। চাবুৱাবাসীৰ বাবে আশাব্যঞ্জক খবৰ। চাবুৱাবাসীৰ বহুদিনীয়া অভাৱ পূৰণ কৰি MES তিনিআলিৰ সমীপত মুকলি হ'ল মেফ্লাৱাৰ ৰেষ্টুৰেণ্ট। মন গ'লে তৃপ্তিৰে এসাঁজ খাবলৈ আহক চাবুৱা নগৰৰ মাজভাগত অৱস্থিত এই ৰেষ্টুৰেণ্টখনলৈ। প্ৰচণ্ড গৰমতো ইয়াত অত্যাধুনিক শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি আনন্দ লওক সুস্বাদু খাদ্যৰ জুতি। ইয়াত চাইনিজ ভেজিটেৰিয়ান চুপকে ধৰি বিভিন্ন প্ৰকাৰৰ চুপ উপলব্ধ হ'ব। ইয়াত সকলো ধৰণৰ চিকেনৰ পৰা প্ৰস্তুত কৰা খাদ্যৰ জুতি পোৱা যাব। তদুপৰি চাবুৱাবাসীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ৰেষ্টুৰেণ্টত হোম ডেলিভাৰীৰো অৰ্ডাৰ লোৱা হয়। যিকোনো ধৰণৰ বাৰ্থডে পাৰ্টি, মেৰেজ এনিভাৰ্চাৰী বা অন্য উৎসৱৰ আয়োজন কৰিবলৈ কেবিন উপলব্ধ আছে এই নৱনিৰ্মিত ৰেষ্টুৰেণ্টখনত। সকলো ধৰণৰ পনীৰ, কণী আৰু মাছৰ সুস্বাদু আঞ্জাও উপলব্ধ হ'ব এই ৰেষ্টুৰেণ্টত। নিৰামিষ আহাৰ গ্ৰহণকাৰীসকলৰ বাবেও যোগান ধৰা হ'ব চাহিদা অনুযায়ী খাদ্যকৰ যোগান। মুঠতে বৃহত্তৰ চাবুৱাবাসীৰ বাবে 24 ঘণ্টাই উপলব্ধ হ'ব ভিন্ন ৰুচি অনুযায়ী খাদ্যৰ যোগান। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে, তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰীভ হোটেললৈ। থলুৱা শাক পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিজা ফাৰ্মৰ থলুৱা হাঁহ, কুকুৰা, গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707
481939।